প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰত যাব, মই গ'লো ক্ৰম ব্ৰাউজাৰ, চাৰ্চ বাৰত লিখিব জিমেইল নিউ একাউণ্ট ক্ৰিয়েট বা তেনেকুৱা ধৰণকে লিখিলে হৈ যাব। তাৰপিছত চাৰ্চ কৰিব, চাৰ্চ কৰাৰ পিছত এইখন পেজ আহিব। তাৰপিছত এই অপশ্যনটোত কৰিব, যিকোনো লিংকতে যাব পাৰিব। তাৰপিছত আপোনাৰ ডিটেইল ভৰাব, মই মোৰ নাম লিখিছোঁ। তাৰপিছত মই কোনটো কি নামৰ মেইল ব্যৱহাৰ কৰিম সেইটো লিখিছোঁ। মই লিখিছোঁ ৰিণ্টু হৰফলীয়া বুলি লিখিছোঁ। মই সেইটো নামত মানে মেইল খুলিব বিচাৰিছোঁ, জিমেইলটো। এতিয়া মই পাছৱৰ্ডটো ক্ৰিয়েট কৰিছোঁ, পাছৱৰ্ডটো মই ব্লু কৰি দিছোঁ প্ৰাইভেচিৰ কাৰণে। আপোনালোকেও কিবা এটা পাছৱৰ্ড বনাই ল'ব। তাৰপিছত নেক্সট কৰিব। নেক্সট কৰাৰ পিছত যদি এনেকৈ আহে, তলত চাব, তলত কোনটো নাম আপোনাৰ ভাল লাগে তাতে টাচ কৰিব। মানে অলৰেডি সেইটো নামত কোনোবাই খুলি থয়, সেইকাৰণে এইটো আহে, তাত টাচ কৰি দিব। মই কৰিলোঁ ৰিণ্টু হৰফলীয়া 07। তাৰপিছত নেক্সট কৰিব। তাৰপিছত আহিব আপোনাৰ ইয়াত ফোন নম্বৰ ভৰাব লাগিব। মই মোৰ ফোন নম্বৰটো ভৰালোঁ। এইটো ভৰালোঁ মই ৰিকভাৰী মেইল, আপোনালোকে ভৰাব নালাগে। যদি বেলেগ মেইল আছে তেনেহ'লে ভৰাব, নহ'লে নালাগে। তাৰপিছত ভৰাব ডেট অফ বাৰ্থ, তাৰপিছত আহি গ'ল জেণ্ডাৰ। তাৰপিছত হোৱাৰ পিছত নেক্সট কৰিব। আপোনালৈ এটা OTP আহিব, আপোনাৰ যিটো নাম্বাৰ দিয়া হৈছিলে সেই নাম্বাৰটোত এটা OTP আহিব। এতিয়া সেই অহা মোলৈ সেইটো আহিলে মেছেজ, চাওক নাম্বাৰটো সেইটো। নাম্বাৰটো মই চাই লৈ আকৌ ভৰাইছোঁ। ভেৰিফাই কৰিব। তাৰপিছত য়েছ আই এম ইন কৰিব, এগ্ৰী কৰিব। তাৰপিছত এইটো পেজ খুলি খাব, মানে আপোনাৰ ক্ৰিয়েট হৈ গ'ল। দেখিছে তলত এইটো একদম তলৰটো দেখিছে ৰিণ্টু হৰফলীয়া 07। তাৰপিছত কাটি দিব, একেবাৰে বেক মাৰি ওলাই গুচি আহিব। তাৰপিছত যাব আপুনি জিমেইলত, গৈ কিনে এড একাউণ্ট পাব, তাত টাচ কৰিব। তাৰপিছত গুগলত যাব, গুগলত যোৱাৰ পিছত আপোনাৰ স্ক্ৰীন পাছৱৰ্ড বা স্ক্ৰীন পেটাৰ্ণটো আহিব, মাৰি দিব। তাৰপিছত আপোনাৰ যিটো নতুনকৈ খুলিছিলে জিমেইল সেইটো ভৰাব। মই খুলিছিলোঁ ৰিণ্টু হৰফলীয়া 07@gmail.com আছিলে। তাৰপিছত নেক্সট কৰিব। নেক্সট কৰি আপোনাৰ যিটো পাছৱৰ্ড দিছিলে খোলোতে সেই পাছৱৰ্ডটো দিব। মই পাছৱৰ্ডটো দিছোঁ। তাৰপিছত নেক্সট কৰিব। একচেপ্ট, চেকিং ইনফৰমেশ্যন। তাৰপিছত দেখিলে মোৰ খোল খাই গ'ল, এইটো মেইল আহিলে। এইটো চাওক ৰিণ্টু হৰফলীয়া 07 এইটো হৈ গ'ল। এতিয়া আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ গ'ল। ধন্যবাদ।